সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমজানৰ ৰোজা আধ্যাত্মিক অনুশীলনৰ উপৰিও শাৰীৰিক আৰু মানসিক অৱস্থাক উন্নত কৰাৰ এক উত্তম উপায়। আমি ধৰ্মীয় দিশক এৰি যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ তেন্তে ৰোজাই আমাক কেনেদৰে সহায় কৰে? ৰোজাই আমাক বহু ধৰণে সহায় কৰে। জনছ হপকিন্স ইউনিভাৰ্চিটিৰ এজন নিউৰো চাইণ্টিষ্ট, যাক স্নায়ু বিজ্ঞানী বুলি কোৱা হয়, ডক্টৰ মাৰ্ক মেথছন, তেখেতে কৈছে যেতিয়া আমি ৰোজা পালন কৰোঁ, ৰোজা পালন কৰিলে আমাৰ স্মৃতিশক্তি বৃদ্ধি হয় আৰু শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ। আন এজন ইটালিয়ান আমেৰিকান ডক্টৰ ভাল্টাৰ লংগো, তেখেতৰ স্বৰচিত গ্ৰন্থ দ্য লনজেভিটি ডায়েটত স্পষ্টভাৱে উল্লেখ কৰিছে, যেতিয়া আমি ৰোজা পালন কৰোঁ, ফাষ্টিং কৰোঁ, আমাৰ শৰীৰৰ নিৰূপণ ব্যৱস্থাটো উন্নত হয় আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি হয়। আন এজন ব্যক্তি ডক্টৰ জেছন ফুং, তেখেতে এজন নেফ্ৰলজিষ্ট হয়, অৰ্থাৎ কিডনী স্পেচিয়েলিষ্ট। তেখেতে উপদেশ দিয়ে যে কোনোবাই যদি ওজন কমাব বিচাৰে তেন্তে তেওঁ ৰোজা ৰখা উচিত অথবা ফাষ্টিং কৰা উচিত। কাৰণ যেতিয়া এজন ব্যক্তিয়ে ৰোজা পালন কৰিব, তেওঁৰ শৰীৰত জমা হৈ থকা চৰ্বিসমূহ বাৰ্ণ হয়, শৰীৰে নিজে নিজে বাৰ্ণ কৰি দিয়ে। তাৰ ফলত তেওঁৰ ওজন তীব্ৰ গতিত হ্ৰাস পায়।